তোমাক প্ৰথমে সুধিম তুমি ক'ৰ পৰা আহিলা কল্যাণপুৰৰ পৰা নামটো তোমাৰ তৰালি কি লিখা গগৈ আৰু দেউতাকৰ নাম জয়ন্ত গগৈ মাৰ নাম মঞ্জু গগৈ গাঁৱটো কি কৈছিলা সোণালী পথাৰ আচ্ছা তোমাৰ নামটো বন্ধনা কি লিখা বিশ্বকৰ্মা তোমাৰ ঘৰ চন্দনপুৰ দেউতাৰ নামটো হা দছে গিৰি আচ্ছা আৰু মা দেৱীগিৰি আচ্ছা এতিয়া ক'ত যাম বুলি আহিছিলা এতিয়া ইমান নিশা তোমাৰ প্ৰায় 2টাই বাজিবলৈ হ'ল হা এতিয়া পেহা ঘৰত যাবা পেহাও লাগা ভাষা পেহা বুলি কৈছা ন চিনিও নোপোৱা পেহাক চিনি পাওঁ কিন্তু গাঁৱতো নাজানা পেহা এতিয়া নাই অহা এতিয়া নিশা সত্যহতে এতিয়া সত্যহতে ইমান নিশা এতিয়া ছোৱালী মানুহ তোমালোকে নিশাত খোজ কঢ়াটো ইমান আমি অসম্ভৱ ভাবিছোঁ দেই অসম্ভৱ আমাৰ মতে অসম্ভৱ পাইছোঁ আমি সেইটো কাৰণে তোমালোকক এতিয়া সোধ পোছ কৰিবলগীয়া বাধ্যতা হৈ গ'ল হয় না নহয় একেলগে থকাচোন তাৰপিছত উঠাচোন তুমি উঠা শিখৰ বহুত খোৱা নেকি শিখৰ খাই আছা ছোৱালী মানুহ এনেকৈ শিখৰ নাখায় দেই ইমান ৰাতিত এতিয়া তুমি হ'ল কল্যাণপুৰ ইফালে হ'ল চন্দনপুৰ আৰু এতিয়া কিমান সময় হৈছে ৰাতি 2টা বাজিলে এতিয়া তোমালোকক আমি ৰখাম না বোলে তোমালোকক এৰি দিম ঘৰে যাম তেনেহ'লে মাক মই যাম ঘৰ বানচান্স যদি কিবা এটা হয় চিনি পাইছ না এতিয়া পাবি সেটা কথা কৈ আছো মই য'তে নহওক মই এইবিলাক নাজানে তাতে ইমান ৰাতি ক'ত কৈ আছিলোঁ এতিয়া পিছে ঠিক আছে তই ইমান ৰাতি ক'ত বেৰাই আছ এতিয়া পেহা ঘৰত লগত কথা নহয় নহয় কোনোবা আছে নেকি আৰু কোনোবা আছে নেকি তেনেকে লগৰীয়া কোনোবা ঘৰৰ নম্বৰ মুখস্থ আছে মাৰচোন ফোন হেৰালে মানে মানুহটো হেৰাই থাকিলে পাপা হেৰালে চুইচ অফ বুলি কয় অকল লগালে বোলে কি কয় মোৰতো 1 বছৰ হৈ গ'ল 2 বছৰ হৈ গ'ল এতিয়া আমাৰ পাপা হেৰা আচ্ছা এতিয়া তোমালোক ঘৰত যাবা না পেহা ঘৰত যাবা ঘৰ যাবা শুনিছা নহয় ঘৰত থাকিব লাগিব দেই নিজৰ ঘৰত থাকিব লাগিব নম্বৰ নিদিয়ে এইফালে ছাৰে আছে নহয় ছাৰে বিচাৰিব ছাৰে ক'লে নহয়